हेलो बंधुসকল আমি আহিলো মাছ মাৰিবলৈ এই আমাৰ বিৰেন্দা हेलो ৰক ষ্টাৰ জাল বাছি আছে মাছ পায়নে নাপায় নাজানো আৰু মাছ পায়নে নাপায় নাজানো পাতি চাম আৰু কি হয় মাছ পালে আপোনালোকক দেখুৱাই দিম ধুনীয়াকৈ হে আৰু আমাৰ জীৱন কি কম আৰু উপায় নাই কিবা এটাতো কৰি খাব লাগিব ন উপায় নাই হুদা হুদা ভাতটো খাব নোৱাৰো এই কাৰণে বিয়াও পতা নাই এয়া জাল লগাই আছে কপ্তাক ছাৰে জাল লগাই আছে এইবাৰ কি জাল লগাইছো 20 নে 25 30 জালৰ নাম্বাৰ থাকে 20 25 30 20 হৈ গ'ল সৰু মাছৰ কাৰণে 25 হৈ গ'ল অলপ ডাঙৰ মাছৰ কাৰণে এই আমাৰ মিলি ছাৰ গোটেইখিনি ছাৰে হয় জাল লগাই আছে কি জাল লগাইছ 15 সৰু মাছৰ কাৰণে ন ইয়াত লাগিব মোৱা চেলকনা এইবোৰ সৰু সৰু মাছবোৰ এতিয়া চাৰিওফালে জাল পেলাই দিলোঁ আৰু এতিয়া মাছখিনি খেদিছোঁ লাটি লৈ ধুম ধাম পানীৰে মাৰি আছে সৰু পুটি মাছ এটা লাগিছে আৰু এইজনীও এটা বৰদোৱা মাছ এইটো দেই এতিয়া ঘৰলৈ যামগৈ আৰু যিহেতু মাছ নাই জালখিনি লৈ যামগৈ আৰু হেল্ল' বন্ধুসকল এই হেকত মাছ এইটোৱে পালোঁ এইটো আপোনালোকক দেখুৱাইছোঁ চব বেছি নহয় এপোৱামান হ'ব চ' আহিছোঁ কাৰণে এইকেইজনীকে পালোঁ এইটোৱে ধন্যবাদ এটলিষ্ট আজিৰ মাছৰ পইচাটো বাচি যাব আৰু হয় বাচি যাব আজিকালি যিটো মাছৰ দাম মাছ এপোৱাৰ দাম আপোনাৰ 100-150 টকা নহ'লে নাপায় চ' আজিৰ ভিডিঅ'টো ইমানলৈকে সামৰিছোঁ বন্ধুসকল যাতে যাতে এফাকি মিচিং ঐনিতম মিচিং মিঠা সুৰৰ এটা ঐনিতম আপোনালোকক শুনাম বুলি ভাবিছোঁ আমাৰ এই ৰক ষ্টাৰ যিহেতু নামে ৰক ষ্টাৰ চ' প্লিজ গাই দিয়া Kareka Riksu Polanka Dontia doy ondia doy Thank you so যদি ভিডিঅ'টো চাই ভাল লাগে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব লগতে কমেন্ট এটা মানে জৰুৰ মানে কমেন্ট এটা লিখি যাব যাতে আমি আপোনালোকৰ এই কমেন্টটো পঢ়ি আৰু আগলৈ আগবাঢ়ি যাব পাৰোঁ আগবাঢ়ি যোৱাটো আপোনালোকৰে হাত আছে আৰু চ' এইটোৱে আশা কৰিছোঁ আৰু আপোনালোকে ভিডিঅ'টো ভাল লাগিলে আৰু লগতে এনেকুৱাই আৰু ভাল ভাল ভিডিঅ' দি থাকিম আকৌ ৰিকুৱেষ্ট কৰিছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ কৰি দিব